নমস্কাৰ বন্ধুসকল, সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি আপোনালোকৰ ওচৰত আকৌ এটা নতুন চাকৰিৰ খবৰ লৈ আহিছোঁ। চাকৰিটো হৈছে মণ্ডলৰ চাকৰি আৰু এইটো ওলাইছে শিৱসাগৰ ডিষ্ট্ৰিক্টত। সৰ্বমুঠ পদ আছে 8টা। শিৱসাগৰ ডিচিৰ পৰা এই জাননীটো প্ৰকাশ কৰা হৈছে। যিসকল ভাৰতীয় নাগৰিক আৰু অসমৰ বাসিন্দা হয় তেওঁলোকৰ পৰা এই আবেদনটো বিচৰা হৈছে আৰু ইচ্ছুক প্ৰাৰ্থীয়ে সবিশেষ জানিবলৈ ভিডিঅ'টো চাই থাকক। সৰ্বমুঠ পদ হৈছে 8টা পোষ্ট আৰু গ্ৰেড 3 পোষ্ট হয়। এইটো মণ্ডলৰ পোষ্ট। ইয়াৰে এটা পোষ্ট SCৰ কাৰণে ৰিজাৰ্ভ আছে, ST প্লেইনছৰ কাৰণে এটা ৰিজাৰ্ভ, ST হিলছৰ কাৰণে 5টা ৰিজাৰ্ভ আৰু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এটা পোষ্ট খালী হৈ আছে। আৰু দৰমহা হৈছে পে বেণ্ড 14,000ৰ পৰা 60,500 টকালৈ আৰু গ্ৰেড পে দিছে 6,200 টকা আৰু লগতে অন্যান্য এলাউন্সবিলাক থাকিব। বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া, কি অৰ্হতা লাগিব। পোনপ্ৰথমতে আবেদনকাৰীসকল 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব 2021 চনৰ 1 জানুৱাৰী তাৰিখৰ হিচাপত। আৰু SC সকলৰ বাবে 45 বছৰ বয়সলৈ ৰেহাই দিয়া হৈছে। OBC MOBC সকলৰ কাৰণে 43 বছৰলৈ বয়সৰ সময়সীমা ৰেহাই দিয়া হৈছে। এতিয়া আহিছোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যনলৈ। কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, কি শিক্ষাগত অৰ্হতা লাগিব চাওঁ আহক। পোনপ্ৰথমতে লাগিব মেট্ৰিক বা ইয়াৰ সমকক্ষ পাছ কৰা হ'ব লাগিব। 2 নম্বৰতে লাগিব RCCCৰ ছমহীয়া এটা ট্ৰেইনিং চাৰ্টিফিকেট লাগিব আৰু এইটো আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ ৰাজনগৰ দক্ষিণ গাঁও গুৱাহাটীৰ পৰা ট্ৰেইনিংটো কৰা হ'ব লাগিব। 3 নম্বৰতে লাগিব কম্পিউটাৰৰ ছমহীয়া চাৰ্টিফিকেট বা ডিপ্ল'মা থাকিব লাগিব আৰু ইংলিছ বা অসমীয়া দুয়োটাতে দক্ষতা থাকিব লাগিব। এইটো আছিল এডুকেশ্যনেল কোৱালিফিকেশ্যন, শিক্ষাগত অৰ্হতা। বন্ধু বান্ধৱীসকল, যিসকলে অলৰেডি এই কোৱালিফিকেশ্যনবিলাক আছে তেওঁলোকে নিশ্চয়কৈ মন দি চাই থাকক ভিডিঅ'টো। এতিয়া আহিছোঁ হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব। অসম চৰকাৰে অলৰেডি এটা ৱেবছাইট তেওঁলোকে পাব্লিছ কৰিছে, niyokti.assam.gov.in। এই ৱেবছাইটত গ'লে আপোনালোকে অসমৰ যিমানবিলাক চাকৰি আছে সেইবিলাক গম পাই থাকিব। গতিকে এই ৱেবছাইটৰ যোগেদি আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, ট্ৰেইনিং চাৰ্টিফিকেট, কম্পিউটাৰৰ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, আপোনালোকৰ ফটোকপি, এই সকলোবিলাক আপলোড কৰিব লাগিব। আৰু আপোনালোকৰ ফটোকপিবিলাক যিটো পাছপৰ্ট চাইজৰ ফটো হ'ব সেইটো বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগিব। আৰু যিসকল কেণ্ডিডেটে বা প্ৰাৰ্থীয়ে অলৰেডি বিভিন্ন জেগাত কাম কৰি আছে তেওঁলোকে তেওঁলোকৰ প্ৰপাৰ চেনেলৰ যোগেদি এপ্লাই কৰিব লাগিব আৰু সেই ডিপাৰ্টমেণ্টৰ NOC-টো আপলোড কৰিব লাগিব। এতিয়া আহিছোঁ লাষ্ট ডেট। অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 17/12/2021। 2021 চনৰ ডিচেম্বৰ মাহৰ 17 তাৰিখ 5 বজালৈ লাষ্ট সময়সীমাটো দিয়া হৈছে। গতিকে প্ৰাৰ্থীসকল বেছি দিন নাই, আপোনালোকে যিসকল ইচ্ছুক হয় তেওঁলোকে নিশ্চয়কৈ সোনকালে আবেদন কৰক। মই লিংকটো দি দিছোঁ মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত। যিসকলে মণ্ডলৰ চাকৰি কৰিবলৈ মন গৈ আছে তেওঁলোকে নিশ্চয়কৈ এপ্লাই কৰিব পাৰে আৰু এডভাৰটাইজমেণ্টটো মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, আপোনালোকে গৈ ফুল ডিটেইলছটো চাব পাৰে। এতিয়া আহিছোঁ আমি চিলেকশ্যন প্ৰচিডিউৰ, কেনেকৈ তেওঁলোকে চিলেকশ্যন কৰিব মেৰিট লিষ্ট। পোনপ্ৰথমে এটা ৰিটন টেষ্ট হ'ব পেপাৰ 1ৰ আৰু সেইটো 100 নম্বৰৰ হ'ব আৰু ইয়াত থাকিব জেনেৰেল ইংলিছ থাকিব, এছামিজ থাকিব, জেনেৰেল নলেজ থাকিব আৰু ছাৰ্ভে এণ্ড ছেটেলমেণ্টৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন থাকিব আৰু ৰিটন টেষ্টৰ সময়সীমাটো থাকিব 1 ঘণ্টা। 2 নম্বৰত লিখা আছে এটা পোষ্টৰ বিপৰীতে 2টা কেণ্ডিডেটক ৰিটন টেষ্টত চিলেক্ট কৰা হ'ব। তাৰপিছত তেওঁলোকক ৰাইটিং টেষ্টৰ কাৰণে মাতি পঠিওৱা হ'ব, যিটো 2টা ভাষাত হ'ব, অসমীয়া আৰু ইংলিছ লেংগুৱেজ দুয়োটা ভাষাতে কম্পিউটাৰত টাইপ কৰিব লাগিব আৰু ইয়াত সৰ্বমুঠ নম্বৰ থাকিব 50 নম্বৰ। আৰু ফাইনেল লিষ্টখন তেওঁলোকে বনাব ৰিটন টেষ্ট আৰু কম্পিউটাৰ টেষ্টত দুয়োটাতে নম্বৰ পোৱা মাৰ্কছৰ ওপৰত ভিত্তি কৰি মেৰিট লিষ্টখন বনাব। আৰু এটা ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যিসকল কেণ্ডিডেট বা প্ৰাৰ্থী চিলেক্ট হ'ব তেওঁলোকক জইন কৰাৰ আগতে SP যোগেদি তেওঁলোকক ভেৰিফাই কৰা হ'ব তেওঁলোকৰ কেৰেক্টাৰবিলাক, তাৰপিছতে তেওঁলোকক জইন কৰিবলৈ দিয়া হ'ব। কলিং লেটাৰ বা এডমিট কাৰ্ড এই সকলোবিলাক তেওঁলোকৰ ৱেবছাইট niyoktiassam.gov./lm-shivsagar. এই ৱেবছাইটৰ যোগেদি প্ৰকাশ কৰা হ'ব আৰু কেণ্ডিডেটসকল এই ৱেবছাইটৰ যোগেদি তেওঁলোকৰ কলিং লেটাৰ বা এডমিট কাৰ্ডবিলাক ডাউনলোড কৰি ল'ব লাগিব। 6 নম্বৰতে দিছে যিবিলাক কেণ্ডিডেট চিলেক্টেড হ'ব তেওঁলোকৰ নামবিলাক তেওঁলোকৰ ৱেবছাইট www.shivsagar.nic.in
এই অফিচিয়েল ৱেবছাইটৰ যোগেদি প্ৰকাশ কৰা হ'ব। প্ৰাৰ্থীসকল আবেদন কৰিবৰ কাৰণে কোনো ধৰণৰ মাচুল নালাগে। কেণ্ডিডেটসকলক কোনো ধৰণৰ দিয়া নহ'ব। আৰু লাষ্টত ভেৰি ইম্পৰ্টেণ্ট দিছে এটা কথা, এডভাৰটাইজমেণ্ট নাম্বাৰ SVRK/appointment/03/2021/15-16 ডেটেড 17/2/2021 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখে এই এডভাৰটাইজমেণ্টটো ওলাইছিলে। আৰু এই এডভাৰটাইজমেণ্টটোত যিসকলে অলৰেডি এপ্লাই কৰিছিলে তেওঁলোকে কিন্তু এই নতুন এডভাৰটাইজমেণ্টটোত আকৌ এপ্লাই কৰিব নালাগে। সেই আগৰ এপ্লাই কৰাটোৱে তেওঁলোকৰ বাবে হৈ যাব, নতুনকৈ আকৌ এপ্লাই কৰিবলৈ দৰকাৰ নহয়। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল আজিৰ নতুন খবৰ। গতিকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে নিশ্চয়কৈ জনাব কমেণ্ট বক্সত, আৰু কিবা সকুজা থাকিলে নিশ্চয়কৈ আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ ইমানতে। আশা কৰিছোঁ আপোনালোকৰ দিনবোৰ ভালদৰে অতিবাহিত হ'ব। আগন্তুক ভৱিষ্যতলৈ আকৌ এনেদৰে ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকৰ আশীৰ্বাদ লাগিব। ধন্যবাদ।